তোমালোকে মন্দিৰ মছজিদক লৈ কাজিয়া কৰি মৰি থাকিবা আৰু তেওঁলোকে সংসদত বহি মলাই খাই থাকিব, ক্ৰীম মাখন খাই বহি থাকিব, সুখ সমৃদ্ধিৰে জীৱন কটাই থাকিব, আৰু আমি মন্দিৰ মছজিদক লৈ কাজিয়া কৰি তলতে সেই নিকিন জীৱন যাপন কৰি থাকিওতেই আমাৰ যাব, আৰু তেওঁলোকে সমৃদ্ধিশালী জীৱন পাব। আপোনালোকে চাব, আমি সাধাৰণ লোকসকলে সেই আঁচনি কৰি মৰোঁ, আমাক ৰাস্তা লাগে, ঘাট লাগে, দলং লাগে, আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, ভাল চিকিৎসালয় লাগে, ভাল শিক্ষা ব্যৱস্থা লাগে আদি বিভিন্ন কথাৰে আমি অনুনয় বিনয় কৰি তেওঁলোকৰ ওচৰত যাওঁ। কিন্তু তেওঁলোকৰ সতি সন্ততিসকলে তেওঁলোক যিমান দিনলৈ থাকে ৰাজভোগ কৰিলেই, আৰু তেওঁলোক গুচি যোৱাৰ পাছতো তেওঁলোকৰ সতি সন্ততিসকলে সেই ৰাজভোগ খাবৰ কাৰণে সেই সুবিধা তেওঁলোকে পায়। আৰু আমিবোৰে একেই, সাধাৰণ চাকৰি এটা পালোঁ, নহ'লে আমাৰ খেতি মাটিটো উচন হ'লেই, আৰু তাৰ বিপৰীতে সাধাৰণ ব্যৱসায় বাণিজ্য কৰি যদি আমি জীৱন যাপন কৰিব পাৰিলেতো ভালেই, নহ'লেতো আমি আঁচনিৰ বাবে আঁচনিৰ মুখী হৈ আমাৰ নিকিন জীৱন যাপন কৰিব লাগিব, যিহেতু আমি কেৱল ধৰ্মৰ নামত যুঁজি মৰোঁ, তেওঁলোকে কোৱাৰ পথেৰে আমি চলোঁ।